নমস্কাৰ বন্ধুগণ মোৰ অনলাইন ক্লাছৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম বন্ধুগণ আপোনালোকে মোৰ চেনেলত পাব অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা ভাৰতৰ অন্যান্য বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি টপিক ওয়াইজ ক্লাছ বন্ধুগণ আজি টপিক অসম আৰু ভাৰতৰ সাধাৰণ জ্ঞানৰ টপ 20টা এমসিকিউ বন্ধুগণ আজিৰ ভিডিঅ' দুটা পাৰ্টত পাব প্ৰথম ভাগত আপোনালোকে ভাৰতৰ আৰু দ্বিতীয় পাৰ্টত অসমৰ 10টা এমসিকিউ পাব বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চাব 20টা প্ৰশ্ন অতি ইম্পৰ্টেন্ট ইনক্লুড কৰা হৈছে সম্পূৰ্ণ ভিডিঅ' চাই যদি আপোনালোকে কিবা শিকিব পায় তেনেহলে ভিডিঅ'খন লাইক কৰিব কমেন্ট কৰি জনাব বন্ধুৰ লগত শেয়াৰ কৰিব আৰু মোৰ চেনেলৰ সাবস্ক্ৰাইব কৰিব দেন লেটস ষ্টাৰ্ট দা ক্লাছ প্ৰথম প্ৰশ্ন পবিত্ৰ চহৰ অমৃতসৰ কোনে প্ৰতিষ্ঠা কৰিছিল পবিত্ৰ চহৰ অমৃতসৰ কোনে প্ৰতিষ্ঠা কৰিছিল সাইট অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ অপচন বি গুৰু ৰামদাসে পবিত্ৰ চহৰ অমৃতসৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন চাও 2 নম্বৰ প্ৰশ্ন কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ সলনি কৰা হৈছিল কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ সলনি কৰা হৈছিল সাইট অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ অপচন সি 1911 চনত 1911 চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ সলনি কৰা হৈছিল 3 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি অৰণ্য অঞ্চল আছে ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি অৰণ্য অঞ্চল আছে সাইট অপচন আছে সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ অপচন বি মধ্যপ্ৰদেশ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত আটাইতকৈ বেছি অৰণ্য অঞ্চল আছে 4 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ সাংগীতিক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয় অপচন সাইড আছে সাইডৰ ভিতৰত শুদ্ধ উত্তৰ হ অপচন ডি বীণাক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয় 5 নম্বৰ প্ৰশ্ন কোনে লোকসভাৰ অধ্যক্ষ নিয়োগ কৰে সাইড অপচন দিয়া আছে সাইড অপচনৰ ভিতৰত শুদ্ধ অপচন হ'ব অপচন বি ৰাষ্ট্ৰপতিয়ে লোকসভাৰ অধ্যক্ষক নিয়োগ কৰে 6 নম্বৰ প্ৰশ্ন চন্দ্ৰৰ পৃষ্ঠত এটা বস্তু নিলে ড্যাশ চন্দ্ৰৰ পৃষ্ঠত এটা বস্তু নিলে ড্যাশ সাইড অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি ওজন পৰিৱৰ্তন হয় চন্দ্ৰৰ পৃষ্ঠত গলে ওজন পৰিৱৰ্তন হয় বৰ পৰিৱৰ্তন নহয় ওজনে পৰিৱৰ্তন হয় 7 নম্বৰ প্ৰশ্ন দবা খেলৰ কোন দেশত উদ্ভৱ হৈছিল দবা খেল কোন দেশত উদ্ভৱ হৈছিল সাইট অপচন আছে সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ অপচন ডি ভাৰতত দবা খেল উদ্ভৱ হৈছিল 8 নম্বৰ প্ৰশ্ন তলৰ কোনখন দেশ সাৰ্কৰ সদস্য নহয় সাইট অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ অপচন ডি म्यांमार সাৰ্কৰ সদস্য নহয় আৰু বাকি তিনিটা সাৰ্কৰ সদস্য সাৰ্কৰ মুঠ 7টা সদস্য তাৰ ভিতৰত म्यांमार নহয় 9 নম্বৰ প্ৰশ্ন মাই এক্সপেৰিমেন্টছ উইথ ট্ৰুথ গ্ৰন্থ কোনে লিখিছিল কোনে লিখিছিল সাইট অপচন আছে সাইড অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ অপচন সি মহাত্মা গান্ধীয়ে মাই এক্সপেৰিমেন্ট উইথ ট্ৰুথ গ্ৰন্থখন লিখিছিল আৰু এই গ্ৰন্থখন মহাত্মা গান্ধীৰ আত্মজীৱনী অটোবায়োগ্ৰাফি 10 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধী দাণ্ডী যাত্ৰা কৰ পৰা আৰম্ভ কৰিছিল সাইট অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ অপচন ডি সবৰমতী আশ্ৰমৰ পৰা তেওঁ দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল 11 নম্বৰ অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় সাইট অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ 8 মাৰ্চত অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় 12 নম্বৰ প্ৰশ্ন অসমত খাৰুৱা তেল সন্ধান কৰিছিল সাইট অপচন আছে সাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি এডউইন ড্ৰেকে অসমত খাৰুৱা তেল সন্ধান কৰিছিল 13 নম্বৰ প্ৰশ্ন অসমৰ কোনখন চহৰক
প্ৰেমৰ নগৰী নামেৰে জনা যায় অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামেৰে জনা যায় চাইট অপচন দি আছে চাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি তেজপুৰ তেজপুৰ চহৰক প্ৰেমৰ নগৰী বুলি জনা যায় 14 নম্বৰ প্ৰশ্ন অসম দিৱস কেতিয়া পালন কৰা হয় অসম দিৱস কেতিয়া পালন কৰা হয় চাইট অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি 2 ডিচেম্বৰ 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয় 15 নম্বৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলৰ কাৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলত কাৰ মাজত হৈছিল চাইট অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি বাৰ্মা ৰাজা আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল 16 নম্বৰ প্ৰশ্ন অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল চাইট অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি চন্দ্ৰকুমাৰ আগৰৱাল আছিল আলোচনী জোনাকীৰ প্ৰথম সম্পাদক 17 নম্বৰ প্ৰশ্ন ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল চাইট অপচন আছে চাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি প্ৰমত্ত সিঙে ৰংঘৰ নিৰ্মাণ কৰিছিল 18 নম্বৰ প্ৰশ্ন প্ৰথম আধুনিক নাট কোনখন চাইট অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰামনৱমী অপচন বি ৰামনৱমী হ'ল প্ৰথম আধুনিক অসমীয়া নাট 19 নম্বৰ প্ৰশ্ন তলৰ কোনখন প্ৰথম অসমীয়া সনেট হিচাপে গণ্য কৰা হয় চাইট অপচন দি আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি প্ৰিয়তমা চিঠি সনেটক প্ৰথম অসমীয়া সনেট হিচাপে গণ্য কৰা হয় 20 নম্বৰ প্ৰশ্ন বিন্দুগণ 20 নম্বৰ প্ৰশ্ন চোৱাৰ আগত আপোনালোকে ৰিকুৱেষ্ট কৰিম আপোনালোকে যে ইমানলৈকে যদি চাইছে তেনেহ'লে ভিডিঅ'খন লাইক কৰিব কমেণ্ট কৰি জনাব আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব 20 নম্বৰ প্ৰশ্ন সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত চাইট অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি যোৰহাট সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় আই অসম